1993 বিএসি চুক্তি হৈছিল। তেতিয়া চুক্তিকাৰী আছিল কনকচন নাৰ্জাৰী আৰু শামসুমা বিষ্ণুচাৰী। আৰু সেই মুহূৰ্তত বা সেই মুভমেণ্টত আমি নাজানো, আমি সৰু আছিলোঁ যদিও হয়তো আমি সেই মুভমেণ্টত আমাৰ কোন কোন আমাৰ সভাপতিসকলে জড়িত আছিল বা হোৱা নাই। এতিয়া মই অনুভৱ কৰিছিলোঁ সেই মুভমেণ্টত নিশ্চয় কোনোবা কোনোবা ৰাভা মানৱীয় দলত জড়িত হৈ আছিল। কিন্তু মই এই সুযোগতে এইটো কথা ক'ব গৈছোঁ, সেই সময়ৰ সংগ্ৰামৰ লগতো আমাৰ মানুহ জড়িত আছে বুলি ধৰি ল'লোঁ। নেক্সট 2003 চনৰ 10 ফেব্ৰুৱাৰী যিখন ব্ৰিটিছ চুক্তি হ'ল, এই ব্ৰিটিছ চুক্তিৰ সময়তো ৰাভা মানুহখিনি কিমান জড়িত সেইটো কথাটো মই নাজানো যদিও যিহেতু মই ডাঙৰে তেতিয়া 2003 চনৰ 10 ফেব্ৰুৱাৰীত তাৰ আগত সম্পূৰ্ণ ডাঙৰ এখন ৰাভা সাহিত্য সভা হৈছিল টকনকাটাত 2001। 2001 কিন্তু টংকেশ্বৰ ৰাভাই আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হৈ আছিল তেতিয়া এই সভাতে টকনকাটা। তেতিয়া আমি অনুভৱ কৰিছিলোঁ যিহেতু 2001 আমি এটা ৰাভা জাতীয় সংগ্ৰাম হিচাপে তাত মানে অনুভৱ কৰিছিলোঁ আৰু তাত আমি আলোচনা কৰিছিলোঁ যদি ৰাভাখিনি সক্ৰিয়ভাৱে ৰাজনীতিত জড়িত হোৱা নাযায় তেতিয়াতো আকৌ সেই কথাখিনি অনুভৱ কৰি আমি এই কথাখিনি এনালাইচিছ কৰা হৈছিল। কিন্তু সময়ৰ এটা কি কাৰণত আমি ক'ব নোৱাৰিলোঁ, পলিটিকেলভাৱে হয়তো আমি সেই সময়ত 2001 যদিও আলোচনা কৰিছিলোঁ, 2003 যদিও হৈছিল চুক্তিখন, 2005 যেতিয়া পৰিষদৰ ইলেকশ্যন হৈছিল হাগ্ৰাম চৰকাৰৰ নেতৃত্বত, সেই সময়তো কিন্তু আমি ৰাভা মানুহ হিচাপে কিন্তু এই মানে ইলেকশ্যনৰ পৰা অকণমান কিছু বিৰত থকা নাই যদিও আমাৰ এই অঞ্চলৰ মধ্যে সমষ্টিৰ আমাৰ বলেন্দ্ৰ কুমাৰ ৰাভা আমাৰ কেণ্ডিডেট হিচাপে আছিল। ইয়াত উপস্থিত আছেনে নাই বাৰু আমাৰ খৈৰাবাৰী সমষ্টি হিচাপে আমি সময় হৈছোঁ আপোনালোকে এটা ভাল সুযোগতে আপোনালোকে ওলাই আহিছে জাতিটো, ইয়াৰ কাৰণে মই আৰু একবাৰ মই ধন্যবাদ জনাইছোঁ। এইকাৰণে যে বড়োসকল বড়োসকলে যিটো সংগ্ৰাম কৰিল 36 বছৰ 36 বছৰ সংগ্ৰামত 36 বছৰ সংগ্ৰামৰ অন্তত সেইদিনাখন মানে 27 জানুৱাৰী তাৰিখে হয় না ছাৰ, 27 জানুৱাৰী তাৰিখে যিখন ঐতিহাসিক বিটিআৰ চুক্তি হ'ল, এই চুক্তিখনৰ হোৱাৰ পিছৰ পৰাই মই এটা অনুভৱ কৰিছিলোঁ যে অমৃত ৰাভা হিচাপে যিটো চেতনা অদীৰ্ঘ 2001 পৰা যিটো পলিটিকেল চিন্তা চৰ্চা কৰিল, এতিয়া অদীৰ্ঘ যিটো মোৰ চিন্তা চৰ্চা ৰাভা মানুহবিলাকে আজি হ'বলগীয়া পৰিষদৰ নিৰ্বাচনত বিটিআৰৰ চুক্তিটো যিটো আদৰি লয় ইউ পি পিএলৰ লগত যে জইন কৰিছে ৰাভা মানুহখিনি, ইয়াৰ বাবে কিন্তু এটা শুভ লক্ষণ আহিছে অনাগত দিনত। গতিকে এই সুযোগটো আমি গ্ৰহণ কৰাটো ভাল। ৰাভা মানুহখিনিৰ আজি বহুত সমস্যা আছে। অদীৰ্ঘ 2018 চনত ৰাভা শিক্ষক হিচাপে আমাৰ কিমানজন দিয়া হৈছিল আপোনালোকে নিশ্চয় জানে, দুই এটা মানুহ হ'লেও 214 জন ৰাভা মানুহ শিক্ষক অভিযোগ হিচাপে আছে। 30% to 40% য'ত ৰাভা মানে স্কুল এল পি স্কুলত ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কাৰণে অবৈতনিকভাৱে ৰাভা সাহিত্য সভায়ে 214 জনক আমি নিযুক্তি দিয়া হৈছে। কিন্তু সৌভাগ্য আপোনালোকে জানিব এই সুযোগতে যিহেতু বিটিআৰ চুক্তিখনৰ আধাৰত এই সুযোগতে কথাটো মই পাহৰি যাব পাৰোঁ যে কোনো নৰ্মছ নোহোৱাকৈ যিমান বিদ্যালয় আছে ইয়াত বিটিআৰ চুক্তিখনত সকলো এল পি স্কুলে হওক, সকলো হাইস্কুলে হওক, সকলো কলেজে হওক, কোনো ইংলিছ স্কুলে হওক, সেই বড়ো মিডিয়ামে হওক, সেই বেংগলী মিডিয়াম হওক, নেপালীয়ে হওক, তাৰপিছত যিয়ে হওক, এতিয়া সকলো বিদ্যালয়বিলাক প্ৰভিঞ্চিয়েল কৰা ব্যৱস্থা এই চুক্তিখনত আহিল। এতিয়া ৰাভাবিলাকৰ কাৰণেও যিহেতু আমাৰ ক্ষমতাখন অহাৰ পিছত আমি ইয়াত এণ্টনি বসুমতাৰী ছাৰৰ থ্ৰুদি ইয়াত কলেজত মোটাই কৰি ইমানখন 30% বা 20% বিদ্যালয় আছে এল পি, এইখন চেঞ্চাছ কৰি পেলাই আমাৰ বিটিআৰৰ যিখন নেকি বাজেট হ'ব এই বাজেটত ধৰি কেন্দ্ৰীয় সমিতিক আমাৰ নীতি আয়োগৰ লগত কি দিব লাগিব ছাৰ পঠাই দিব লাগিব। পঠাই দিয়াৰ পিছত ৰাভা ভাষাটো অট'মেটিক ইয়াৰ আমাৰ কি হ'ব চৰকাৰীকৰণ ব্যৱস্থাৰ কাৰণে আগবাঢ়িব।